উচ্ছেদ অভিযান বন্ধ করো, আমার অঞ্চলে পয়াল মহৎ বাড়ি পাল্টা দিও, সংখ্যালঘুর উপরে অমানীয় অত্যাচার বন্ধ করো। আমার দাবি মানিবই লাগিব, আমার দাবি ন্যায্য দাবি। সাম্প্রদায়িক রাজনীতি বন্ধ করো, রাজনীতি করা নচলিব, ধর্মীয় অনুষ্ঠানের উপরে আক্রমণ করা বন্ধ করো। যে পরহি দিনা দৰং জিলাৰ চিপাঝাৰত চৰণচৰত প্ৰায় 450 পৰিয়ালক অমানৱীয়ভাৱে মাত্ৰ এদিন বা দুদিন আগতে নোটিছ ছাৰ্ভ কৰি উচ্ছেদ কৰা হৈছে। সেই উচ্ছেদক আমি সম্পূৰ্ণৰূপে চৰকাৰক ধিক্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চয় জানে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে যে এজন স্থায়ী বাসিন্দা মানে তাৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কেতিয়াও মানে উচ্ছেদ কৰিব নোৱাৰে। কিন্তু সিহঁতৰ মানে মানৱতাৰ খাতিৰত আজিলৈ মানে এক কথা মাথি দিয়া নাই। আজি মুকলি আকাশৰ তলত তিৰপালৰ তলত আজি জীৱন যাপন কৰিব লগা হৈছে। শিয়াল কুকুৰৰ দৰে বসবাস কৰিব লগা হৈছে। আধুনিক বিশ্বত ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। সেই গণতান্ত্ৰিক দেশৰ যি চৰিত্ৰ সেই চৰিত্ৰক সম্পূৰ্ণ অংগুষ্ট দেখুৱাই মানে ভেঙুচালি কৰি আজি মানে অন্যায়ভাৱে অসম চৰকাৰে এনেকুৱা গৰীব নিচলা দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহে বসবাস কৰিছে সেইসকল পৰিয়ালক আজি মানে উচ্ছেদ কৰা হৈছে। আপোনালোকে জানে যে অসমত PGR লেণ্ড, BGR লেণ্ড, ফৰেষ্ট লেণ্ড, খাষ্ট লেণ্ড আছে। কিন্তু আমি মানে উচ্ছেদৰ বিৰোধী নহয়, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এটা ধৰ্মক টাৰ্গেট কৰি এটা জাতিক টাৰ্গেট কৰি এনেকুৱা অমানৱীয় উচ্ছেদ কৰাৰ আমি বিৰোধী। গতিকে সেইসকল ভাৰতীয় নাগৰিক হয় আগতে মানে প্ৰথমতে চাৰ্টিফাইড কৰিব লাগে সেই মানুহখিনি ক'ত। যদি ভাৰতীয় হৈ থাকে তেনেহ'লে এনেকুৱা অমানৱীয়ভাৱে উচ্ছেদ কৰাৰ ৰহস্যটো কি? গতিকে এটা জাতি জনগোষ্ঠীক মানে এনেকুৱা টাৰ্গেট কৰি আৰু বাকী জাতি জনগোষ্ঠীক এনেকুৱা মানে সান্তনা দেখুৱাই অসম চৰকাৰে এটা সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে। গতিকে মানে এই ক্ষেত্ৰত আমি আমচুৱে গোটেই অসমব্যাপী মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ যাতে এনেকুৱা অমানৱীয় উচ্ছেদৰ পৰা চৰকাৰে বিৰত থাকে। চৰকাৰখন অহাৰ পিছৰ পৰাই বিৰাট অন্যায়ভাৱে উচ্ছেদ অভিযান চলাই আছে আৰু এই উচ্ছেদ অভিযানটো পাৰ্চিয়েল। তেওঁলোকে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। যিমানবোৰ উচ্ছেদ হৈছে আজি যি ধলপুৰত যি চিপাঝাৰৰ ধলপুৰত যি 400-500 পৰিয়ালক উচ্ছেদ কৰা হ'ল, এই উচ্ছেদ অত্যন্ত অমানৱীয়। ক'ভিডৰ সময়ত মানুহ যেতিয়া ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লগা হৈছে, ক'ভিডৰ থাৰ্ড ৱেভ অহাৰ কথা চলি আছে, তেনেকুৱা সময়ত চৰকাৰে ইমান অমানৱীয়ভাৱে কেনেকৈ ইমান উচ্ছেদ কৰিব পাৰে আৰু উচ্ছেদবিলাক কৰি আছে কাক কৰি আছে? 3 দিনৰ মাত্ৰ সময় বিচাৰিছিল। কোনো মানুহক যদি জেইল হাজতত থকা কোনো কয়েদীকো 3 দিনৰ কাৰণে কেতিয়াবা জামিন দিয়া হয়। অত্যন্ত গুৰুতৰ অপৰাধীকো 3 দিনৰ কাৰণে জামিন দি তেওঁলোকক ৰেহাই দিয়া হয়। আৰু 3 দিন সময় বিচাৰিছে এজন মানুহখিনি ঘৰখিনি শ্বিফ্ট কৰাৰ কাৰণে, মানুহে ছেটেল হোৱাৰ কাৰণে সেইখিনি সময় দিয়া নাই। চৰকাৰ ইমান অমানৱিক কিয়? আমি ভাবি আচৰিত হৈছোঁ যে সাম্প্ৰদায়িক হ'লেও ইমান সাম্প্ৰদায়িক কেনেকৈ হ'ব পাৰে? এটা জাতিক নিশ্চয় কৰাৰ কাৰণে এই চৰকাৰখনে যৎপৰোনাস্তি চেষ্টা কৰি আছে। भारत के सभी किसानों के हित में वर्षों से इफ्को फसल की पैदावार बढ़ाने हेतु फर्टिलाइजर्स देती रही है। अब फसल सुरक्षा के लिए इफ्को जापान की प्रसिद्ध कंपनी मित्सुबिशी कॉरपोरेशन से मिलकर इफ्को MC के नाम से किसानों को सही गुणवत्ता एवं सही दाम में कीटनाशक देने के उद्देश्य से आपके बीच आई है। इफ्को MC का इगाव एक नई श्रेणी का कीटनाशक जो प्राकृतिक रूप से पाए जाने वाले एवरमेक्टिन से बनाया जाता है। जब ये खाने के रूप में सुंडियों के पेट में जाता है तो तुरंत असर दिखाता है और सुंडियां पत्ते खाना बंद कर देती हैं। धीरे धीरे उनकी मांसपेशियां सिकुड़ने लगती हैं और सुंडियों को लकवा मार जाता है। इस तरह ये सुंडियां काली पड़कर 2-4 दिन में मर जाती हैं। इगाव हर प्रकार की सुंडियों का सभी अवस्थाओं में नियंत्रण करता है। इफ्को MC का पूरे देश में सही दवा सही दाम का सिद्धांत, जिसके अंतर्गत हर उत्पाद बेहतर गुणवत्ता में एक निश्चित दाम में उपलब्ध होता है जो आपको कहीं नहीं मिलेगा।